Hi friends, welcome back to my channel Chaya Subu's Diary. আজি এটা বহুত সহজ আৰু বহুত সুন্দৰ ৰেচিপি লৈ আহিছো ডালিয়া ৰেচিপি যে আপোনালোক হয়তো সকলোৱে খায় ডালিয়াটো নিমখীয়া কৰিও খায় কেতিয়াবা পায়স বনাইও খায় মই আজি পায়সেই বনাম খালি মই ইয়াতে অলপ কল এড কৰিছো অলপ তেনেকৈ বনাম এটো স্পেশালি যাৰ যাৰ বাচ্চা আছে তেওঁলোকে বেবিক 8 মাহৰ পৰা খুৱাব পাৰিব বিৰাতে সুন্দৰ এটা ৰেচিপি বহুত হেলদি হয় ডালিয়াটো খুৱাব লাগে ওয়েট গেইনো হয় আৰু ডাঙৰেও আপোনালোকে খাব এনেকৈ খাব লাগে বহুতে হেলদি হয় আৰু খুব সুন্দৰ আশা কৰিছো ভাল পাব ৰেচিপিটো তেতিয়াহলে আহক স্টাৰ্ট কৰো ফাৰ্স্ট অলপ পানী লব পানীত হিজাই লব আৰু পানীটো শুকুৱাৰ পাছত গাখীৰ এড কৰি দিব এতিয়া কলটা পিটিকি লব আপোনালোকে গাখীৰ ঢলাৰ পাছত গাখীৰটো তেনেকৈ ডালিয়াটো সিজিবলৈ দিব খুব ভালকৈ সিজিবলৈ দিব তেতিয়া বাচ্চাবিলাকে খাবলৈ ভাল পাব আৰু লৰাই থাকিব এনেকৈ ডাঠ অকণমান হৈ গ'লে আপোনালোকে লৰাই থাকিব খুব ভালকৈ ডাঠ হ'বলৈ দিব লৰাই আপোনালোকে লৰাই থাকিব ডাঠ হোৱাৰ লগে লগে যেতিয়া সিজি যাব ভালকৈ কল এড কৰি দিব কলটো সদায় আপোনালোকে শেষত এড কৰিব কাৰণ কলটো বেছিকৈ নিসিজালেও হ'ব পকা কল কেঁচাকৈ দিলেই ভাল লাগে তাৰপিছত খুব ভালকৈ লৰাই থাকিব কল মই এড কৰিছো এনেকৈ লাষ্টত আৰু মই কলটো যেহেতু এড কৰিম সেই কাৰণে কলটো মিঠা থাকে আৰু মই সেই কাৰণে বেছিকৈ আৰু চেনি তেনি এড নকৰো আপোনালোকে নিজে নিজৰ পছন্দ অনুসৰি চেনি দিব পাৰে চেনি বা গুড় দিব পাৰে মই চেনি বা গুড় নিদু মই অকল মৌজুল অকন ওপৰত দি দিম তেনেকৈ মই খাবলৈ দিম মোৰ লৰাটোক খাই ভাল পাব আপোনালোকও তেনেকৈ নিজৰ স্বাদ অনুসৰি দিব পাৰে চেনি বা গুড় বা হানিটো দিব পাৰে এয়া দেখিছেনে হৈ গ'ল মই ওপৰত ড্ৰাই ফ্ৰুটছ আৰু মৌজুল দি দিছো আৰু অলপ কেশৰটো ক্ৰাছ কৰি দিছো হৈ গ'ল ডালিয়া ৰেচিপি আশা কৰিছো ভাল লাগিল